লিখা আছে নেকি? নো এন্ট্ৰি কল লিখা আছে? কোন নো এন্ট্ৰি লিখা? আপুনি প্ৰমাণ দেখাওকচোন। আপুনি প্ৰমাণ দেখাওকচোন। ইমান এলাৰ্জি নকৰিব, গম পাইছে? ইমান এলাৰ্জি কি হয়? ইমান এলাৰ্জি কি হয়? ইমান এলাৰ্জি কি হয়? মই ইয়াতে থাকিম, মই কথা পাতি শেষলৈকে যাম। ইমান এলাৰ্জি নকৰিব আকৌ। কি কৰে কওকচোন। আৰু আমি অশিক্ষিত বোলে, আপুনি পঢ়া শুনা মানে আমি পঢ়া শুনা নহয় মানে, আমি ড্ৰাইভাৰ মানে একদম অশিক্ষিত হৈ গ'ল মানে। হা, আপুনি ইমান পটাপট কৰিলে মই ইয়াত ইম্পৰ্টেণ্ট কথা এটাত মই ইয়াত গাড়ীখন ৰাখিছো। আপুনি আপোনাৰ এলাৰ্জি হ'ব লাগে কিবা? আপুনি ইণ্ডিয়ান হয় নে নহয়? আপুনি অসম মানুহ হয় নে নহয়? হা, ইয়াত নো এন্ট্ৰি কোৱাত ইয়াত নো এন্ট্ৰি ক'ত লিখা আছে? আপুনি ক'ত ইয়াত নো এন্ট্ৰি লিখা আছে? চাওকচোন ইয়াত কোন নো এন্ট্ৰি? কাক বেলা মাৰিছে? কি কৈছে? কি কৈছা? কাক চুপ কৈছা? কাক চুপ কৈছা? ইয়াত কোন নো এন্ট্ৰি লিখা? মই ইয়াত ফোনটো গাড়ী ফোনটো আহিছে, তাৰপিছত আপুনি কিয় এলাৰ্জি আছে? কিয় এলাৰ্জি? দৰ্জা কেলে ধাক্কা মাৰিব? আপুনি চাকৰি কৰি খাইছে, মই গাড়ী চলাই খাইছো। আপোনাৰ ইয়াত নো এন্ট্ৰি ক'ত লিখা আছে? নো এন্ট্ৰি দেখাওক, আপুনি নো এন্ট্ৰি দেখাওক। নো এন্ট্ৰি দেখাওক, গোটেই ৰাইজে লাইভ হৈ আছে, পুৰা ফেচবুক লাইভৰ মানুহক দেখাওক। নো এন্ট্ৰি ক'ত লিখা আছে? মই ইয়াত ৰাখিলে জানো? আপোনাৰ এলাৰ্জি কি হ'ল? কিয় এলাৰ্জি? গাড়ীখন কেলে মাৰিব? আপোনাৰ মই নিজে মই ফোনত কথা পাতি আছে, ফোনত কথা পুলিচ আপুনি কিয় এলাৰ্জি হ'ব লাগে? আপুনি কিহৰ দাদাগিৰি কৰিলে? আপুনি কেলে দৰ্জাখন মাৰিলে? আপুনি দৰ্জাখন কিয় মাৰিলে? মই এটা গাড়ীখন লগত ফোনটো আহিছে, কথা পাতিছে, তাৰ কিয় এলাৰ্জি হ'ব লাগে? আপুনি কেলে মাৰিব মোক? আপুনি এলাৰ্জি কিয় কৰিব? মই নো এন্ট্ৰি কৰিছে। আপুনি কি কওক? কি কওক? মই ফোনটো আহিছে, কথা পাতিছে, তাৰ আপোনাৰ কোনে কি আছে? মই ফোনটো আহিছে, কথা পাতি কোনো নাই, এটা কোনোৱে নাই। আপুনি নহয় ইয়াত ৰেকৰ্ডিং আছে ন? আপোনাৰ ৰেকৰ্ডিং আছে ন? আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে, আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে। মই গ'লে না ফোনত গাড়ীখন চলাই ফোন গাড়ীত কথা পাতিব নেকি? নহয় ৰ'বা, গাড়ীখন চলাই থাকিলে পুলিচে ফাইন কাটে নে নাকাটে কওক? মই কথা পাতি আছো, ষ্টেচনৰ পৰা আহিবি নেকি? এইটো ফৰেন কাণ্ট্ৰি মানুহক, এইটো ফৰেন কাণ্ট্ৰি পইচা দি মই এতিয়া ড্ৰপ কৰি কথা পাতি আছো। চলে নে নচলে? এইটো নচলে। এইটো ফৰেন কাণ্ট্ৰি হয়, চিনি পায় নে নাপায়? এইটো ফৰেন কাণ্ট্ৰি পইচা হয়। এইটো ফৰেন কাণ্ট্ৰি পইচা হয়। ৰ'বচোন চাওক, মই এইটো ফৰেন কাণ্ট্ৰি পইচা এটা পালো, ঠিক আছে? মোক ফৰেন কাণ্ট্ৰি মানুহ এটা ড্ৰপ কৰিলে, এইটো পইচা নাছিলে, এটা কোনো নাছিলে, নো এন্ট্ৰি নাই। মই গাড়ীখন ৰখা কথা পাতিলো, একদম দৰজা ঘাম ঘুম মাৰি গোটেই লাইভ এইটো যে লাইভ কৰি ৰাখিছো মই ইয়াত। নো এন্ট্ৰি আছে নি? মই কি ভুল কৰিলো কওকচোন? নো এন্ট্ৰি থকা বৰ নৰখাও, মেইন ৰাস্তাত ৰাখিছে আপোনাক। আপোনালোকে নহা আগতে ৰাখিছো ন? মাৰিব কেতিয়া আহিছে? এইটো যে ৰেকৰ্ডিং প্ৰুফ সেইকাৰণে ৰাখিছে, সেইকাৰণে প্ৰুফ ৰাখিছে। মোৰ খুৰা চিবিআই অফিচাৰ হয়, চিবিআই অফিচাৰ হয়। মোৰ খুৰা DRC হয়। আপুনি কেলে মাৰিব এইটো কওক? আপুনি কেলে মাৰিছিলে? এইটো ৰাস্তা এখন কেলে মাৰিছিলে? কেলে মৰা নাই? ডাঙৰ অফিচাৰ দেখাইছে। হা, মই টেক্স দি গাড়ী চলাই আছো। এইখিনি কিহৰ টেক্স? যদি মই ৰাস্তা ৰাখো এইখিনি কিহৰ টেক্স? এইখিনি কিহৰ টেক্স? এইখিনি কিহৰ টেক্স? এইটো কোন নো এন্ট্ৰি লিখা আছে? আৰে আপুনি নো এন্ট্ৰি কেলে লিখা নাই? যাক কম বোলে দি থাকক, মই চাম ন। ডাঙৰ অফিচাৰ দেখাওক, 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 দেখাওক। মই ইয়াত এইটো যে ৰেকৰ্ডিং আছে দেখাওক। এনেকে হাত নুতোলাব, গম পাইছে না? সৰু লাই সৰু নকৰা ডাঙৰ মানুহ এনেকে তেখেতৰ ABCD পঢ়া নাই নেকি? হা, দেখাওক। পাৰ্কিং কৰিছো নেকি? ইমানটো ফৰেন কাণ্ট্ৰি পইচা আহিছে। মই এই পুরো ফরেন কাণ্ট্রি মানুহ পইচা চলে নচলে মই সুধি আছো। হ্যাঁ, এটা আপুনি দেখিছে না ফরেন কাণ্ট্রি পইচা? যদি মৰি গ'লে মোক কোনে খোৱালেহেঁতেন কওক? আপুনি পুলিচৰ মানুহ, চৰকাৰী মানুহ, এইকাৰণে মোক মাৰিলে। হা, আপুনি কিয় মাৰিলে কওক? মৰা নাই, মৰা নাই।